বস্তু আজি বিশেষ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। তো আগতে এনেকৈ ভিডিঅ' দি পোৱা নাই। তো নতুনকৈ যিখিনি অসম পুলিচৰ এপইণ্টমেণ্ট হৈ গৈছে সিহঁতৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে। মই এজন অসম পুলিচৰ কনষ্টেবল। তো মোৰ লগৰবোৰে সুধি আছে তো তই ট্ৰেইনিঙত যাওঁতে কি বস্তু নিলি, কি নিব লাগে। তো সিহঁতৰ কাৰণে ভিডিঅ'টো বিশেষকৈ বনাইছে। সিহঁতে ৰিকুৱেষ্ট কৰি আছে ভিডিঅ' এটা বনাই দে বুলি। তো সিহঁতৰ কাৰণে ভিডিঅ' এটা বনাইছোঁ। তো বৰ্তমান ট্ৰেইনিঙত যাওঁতে কি বস্তু লাগিব সেইখিনি সকলোখিনি কম আপোনাক মোৰ অভিজ্ঞতাৰ ফালৰ পৰা। তো এতিয়া ইয়াৰ পৰা বস্তুখিনি লৈ গ'লে বহুত ভাল হয়। কিছুমান বস্তু সৰুৱাকৈ তাত গ'লে অলপ বস্তুবোৰ অকণমান দাম আৰু। তো আমি যেনেকৈ মধ্যবিত্ত ঘৰৰ ল'ৰা চবেইতো পটককৈ নোৱাৰে আৰু দৰমহা ইমান সোনকালেতো নিদিয়ে। তো সেইকাৰণে কি বস্তু লৈ যাব লাগে আপোনালোকক জনাইছোঁ। পোনপ্ৰথমে আপোনালোকে গেঞ্জি লৈ যাব। হাফ গেঞ্জি, বগা গেঞ্জি বহুত দৰকাৰ হয় ৰাতিপুৱা পিটি খাওঁতে। তো হাফ গেঞ্জি আপোনাৰ মিনিমাম ধৰি লওক 1 ডজনমান লৈ গ'লে ভাল হয় আৰু। তো আৰু আপোনালোকে নিব কাঁহী এখন, মগ এটা, ষ্টিলৰ মগ এটা, আঁঠুৱা পাৰিলে আৰু হলডল লৈ ল'ব। এখন গ্ৰাউণ্ড শ্বীট বুলি কয়, আপোনালোকে দোকানত গ'লে পাব, এনেকুৱাখন লৈ ল'ব। আৰু জোতা লাগিব। বুট জোতা লৈ গ'লে ভাল হয়। বুট জোতা 2যোৰমান বুট জোতা লাগিব আৰু তাত কিনাবই এনেও। আৰু পিটি শ্বু বুলি কয়, খাকী কালাৰ, আপোনাক মই দেখাইছোঁ পিটি শ্বু। সেইযোৰ লাগিব ৰাতিপুৱা মৰ্ণিং টাইমত। পিটি হ'ব, তাৰপিছত প্ৰেড হয়। সেইযোৰ লাগিব বিশেষকৈ। ইয়াৰ দুযোৰ 2-3যোৰ লৈ গ'লে ভাল হয় আৰু বহুতখিনি বস্তু লাগে। তাত গ'লে আপোনালোকে নিজে গম পাব কিখিনি ল'ব লাগে। আৰু বিশেষকৈ ট্ৰাংক এটা লৈ ল'ব, মানে বাকচটো লৈ গ'লে সুবিধা হয়। বস্তুখিনি একেবাৰে ভৰাই লৈ যাব। তাত লাগিব আৰু বগা বেড কভাৰ লাগিব। কোনোবা এটা মানে বাৰত আপোনালোকে বগা বেড কভাৰ পাৰিব লাগে। বাকী কেইদিন বাৰু নৰ্মেল বেড কভাৰ পাৰিলেই হ'ব। আৰু আপোনালোকৰ বহুতখিনি বস্তু লাগে। তো মোৰ ফালৰ পৰা যিমানখিনি পালোঁ সৰুভাৱে কৈ দিছোঁ আৰু ক'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো সেইকাৰণে তাত গ'লে এনেও গম পোৱা যাব কি বস্তু লাগে। তো ভিডিঅ'টো বনোৱাৰ কাৰণে ইমানেই আছিল। আগতে তেনেকৈ ভিডিঅ' বনাই দি পোৱাই নাছিলোঁ। তো ইমানখিনিতে ধন্যবাদ। মোৰ এজন কনষ্টেবল ৰিক্ৰুটমেণ্ট ময়ো লৈছিলোঁ ডিব্ৰুগড়ত। তো মোৰ চেনেলটো চাই থাকিব। আগত পিছলৈ হ'বলগীয়া ৰিক্ৰুটমেণ্টবোৰ আপোনালোকক আপডেট দি থাকিম।